ভাৰতৰ এনে এজন আচৰিত ব্যক্তি যিজন ব্যক্তিয়ে ৬৬ বছৰ ধৰি বাওঁ হাতৰ আঙুলিৰ নখ ৰাখি বিশ্ব অভিলেখ গঢ়ি তুলিছে, সেই ব্যক্তিজনৰ নাম কি? যদি সমুদ্ৰৰ পানীৰ তলত কণী এটা ভাঙি দিয়া হয় তেতিয়া কি হ'ব? উত্তৰ কোৰিয়াত কিয় নীলা ৰঙৰ জিন্স পৰিধান কৰিব নোৱাৰে উত্তৰ কোৰিয়াৰ লোকসকলে? এনেকুৱা আচৰিত ৰহস্য জানিবলৈ সংযোগ হৈ থাকক আমাৰ সৈতে। প্ৰথম সত্য, আপুনি বাৰু কিমান সময়লৈ আপোনাৰ নখ নকটাকৈ দীঘল কৰি ৰাখিছে? এমাহ, দুমাহ, এবছৰ, দুবছৰ? কিন্তু ভাৰতৰ এনে এজন আচৰিত ব্যক্তি যিজন ব্যক্তিয়ে ৬৬ বছৰ ধৰি বাওঁ হাতৰ আঙুলিৰ নখ ৰাখি বিশ্ব অভিলেখ গঢ়ি তুলিছে, সেই ব্যক্তিজনৰ নাম হৈছে শ্ৰীধৰ সান্যাল। এই ব্যক্তিজনৰ গড় হৈছে মহাৰাষ্ট্ৰৰ পুনেত। শ্ৰীধৰ সান্যাল নামৰ এই ব্যক্তিজনে ১৯৫২ চনৰ পৰা ২০১৮ চনলৈকে বাওঁ হাতৰ নখ ৰাখিছিল। দ্বিতীয় সত্য, সমুদ্ৰৰ পানীৰ তলত কণী এটা ভাঙি দিলে কি হ'ব? সমুদ্ৰৰ পানীৰ তলত কণী এটা ভাঙি দিয়াৰ পিছত এনেকুৱা ফলাফল আহিব। যেতিয়া এইটো চোৱা গ'ল, কণী এটা ভাঙি দিয়া হ'ল সমুদ্ৰৰ তলত, তেতিয়া দেখা গ'ল যে কণীটো নাভাঙি যি অৱস্থাত তাকে ভিতৰত গোট খাই, ঠিক তেনেকুৱাভাৱে কণীটো ভাঙি দিয়াৰ পিছত সমুদ্ৰৰ তলত গোট খাই থাকিল। যদি আমি নৰ্মেল পানীত কণী এটা ভাঙি দিওঁ তেতিয়াহ'লে কণীটো ইফাল সিফাল হয়, কিন্তু সমুদ্ৰৰ পানীয়ে প্ৰেছাৰত কণীটো গোট খাই থকাত সহায় কৰে। তৃতীয় সত্য, উত্তৰ কোৰিয়াত নীলা ৰঙৰ জিন্স পৰিধান কৰিব নোৱাৰে উত্তৰ কোৰিয়াৰ লোকসকলে। ইয়াক চৰকাৰৰ ফালৰ পৰা বাধা আৰোপ কৰা হৈছে। উত্তৰ কোৰিয়া চৰকাৰৰ ফালৰ পৰা বাধা আৰোপ কৰা হৈছে নীলা ৰঙৰ জিন্স পেণ্ট পৰিধান কৰাত, কিয়নো উত্তৰ কোৰিয়াৰ চৰকাৰৰ মতে নীলা ৰঙৰ জিন্স পেণ্ট হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি পোছাক হিচাপে পৰিধান কৰিলে উত্তৰ কোৰিয়াৰ সংস্কৃতি নষ্ট হোৱা বুলি চৰকাৰে বিশ্বাস কৰে। সেইবাবে নীলা ৰঙৰ জিন্স পেণ্ট পৰিধান কৰিবলৈ নিদিয়ে উত্তৰ কোৰিয়াৰ চৰকাৰে।